কংগ্ৰেছ দলটোৰ যিটো অৱস্থা হৈছে তাৰ এটাই কাৰণ এসময়ত কংগ্ৰেছ দলটোৰ নেতৃত্বত আছিলে গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চলিহাৰ নেতৃত্বত আছিলে আপোনাৰ কি কয় এই সেইসকল যিসকল সেই সময়ৰ বৰ্ণাঢ্য নেতা আছিলে বিমলা প্ৰসাদ চলিহাৰ নেতৃত্বত আছিলে, তৰুণ গগৈ ডাঙৰীয়াই নেতৃত্ব লৈছিলে। এতিয়া ৰকিবুল হাছানে নেতৃত্ব লোৱাৰ পিছত কংগ্ৰেছত মানুহে জইন কৰিলে কি বুলি কয়, ধুবুৰীখন শিৱসাগৰ বনাই দিম, শিৱসাগৰখন ধুবুৰী বনাই দিম। আৰু এতিয়া আমাৰ নাওবৈচাত MLA খেলিছে ডক্টৰ জে.পি. দাস, তেওঁ কয় মোৰ দেউতাৰ নাম ৰকিবুল হাছান, মই ৰকিবুল হাছানৰ পুত্ৰ বুলি কৈ গৌৰৱবোধ কৰে। আপোনাৰ গোৱালপাৰাত এজনে ইলেকশ্যন খেলিছে, তেওঁ কয় মোৰ দেউতাৰ নাম ৰকিবুল হাছান। এতিয়া গোটেইফালে দেখোন ৰকিবুল হাছানৰ পিতেকবিলাকে ইলেকশ্যন খেলি আছে। গতিকে সেইটো কথা মই ৰাইজক কৈছোঁ যে ৰকিবুল হাছানৰ নেতৃত্বত বায়ে মোৰ ফুৱে মোৰ যেতিয়া ৰকিবুল হাছানে কৰিব, তেওঁৰ মতে ইফালে মোৰ সিফালে মোৰ কৰাটো এতিয়া কোনো স্বাভিমানী অসমীয়াৰ কাৰণে সম্ভৱ নহয়। সেইকাৰণে আমি এতিয়া দুটা খেল বিহপুৰীয়াবাসী হ'ব নালাগে। এনেকৈ নামঘৰতো খেল পাতে, কেতিয়াবা ঘৰখনতো আমাৰ পৰিয়ালৰ মাজত অকণমান খুটখাট লাগে, কিন্তু সমগ্ৰ বিহপুৰীয়াবাসীক ৰকিবুল হাছানৰ নেতৃত্বত থকা কংগ্ৰেছ দলক পৰিত্যাগ কৰি বিজেপিৰ পক্ষত থিয় হ'বৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ।